Dear students, welcome you all to RMT Info. Today in this video, we are going to discuss the lesson number 3 from the diary of Anne Frank from class 7 Sunbeam English Reader II. And hope you will enjoy it. Momo Sato Sati Hokol. Tomorrow Kokoloke RMT Info Shagodom Janashu. Other video ditami class 7 or Sunbeam English Reader II lesson number 3. From the diary of Anne Frank, he hook lesson tea. Tomalko hit a homemade alusona kurula bahisu. A hakotomalago halpaba, go take a bula, Ponaponazi, Patre Mazuli, Agbahum. It is a lesson to Nam Swatsunki from the diary of Anne Frank or diary bura. It is Anne Frank no Konasil Hekum, Potome, box of the Kotakinilo, Monokora. Do you have a friend with whom you share your innermost thoughts and feelings? তোমাক কৈছে তোমাৰ এনেকুৱা কোনোবা বন্ধু আছে না যাৰ হৈতে তুমি অন্তৰ্নিহিত একেবাৰে গভীৰ কথাবিলাক তুমি কি কৰা পাতা শেয়াৰ কৰা Do you note down your thoughts in a diary? তোমাৰ ভাববিলাক তুমি ডায়েৰীত লিপিবদ্ধ কৰি ৰাখা নাই লিখি ৰাখা নাই Discuss with the friend sitting next to you. তোমাৰ কাষতে থকা বহি থকা বন্ধুৰ সৈতে তুমি আলোচনা কৰা কি আলোচনা কৰিব কৈছে The advantages সুবিধাবিলাক and disadvantages of writing a diary. Diary এখন লিখাৰ সুবিধা আৰু সুবিধাবিলাকৰ বিষয়ে তোমাৰ কাষতে থকা বন্ধুজনৰ সৈতে তুমি আলোচনা কৰা Now read about 13-year-old girl called Anne Frank whose diary has become a classic. আৰু এতিয়া তোমাক কি কৰিব কৈছে 13 বছৰীয়া এজনী ছোৱালী যাৰ নাম হৈছে কি Anne Frank. তেওঁৰ হে ডায়েৰীখনৰ বিষয়ে পঢ়া যি নেকি কি হৈছে has become a classic. A classic মানে কি চোৱাচোন A useful piece of writing remaining popular over decades. এটা হৈছে উপযোগী লিখনি হয়নে এটা হৈছে উপযোগী লিখনি যিটো নেকি কি remaining popular over decades বহু দশক ধৰি কি হৈ পৰা মানে জনপ্ৰিয় হৈ পৰা এক উপযোগী লিখনি হৈ পৰিছে হেতুকে কৈছে ক্লাসিক এতিয়া লেসনটোৰ মূল অংশৰ ফালে যোৱাৰ আগতে আমি এন ফ্ৰেংকৰ বিষয়ে অকমান সম্যক এটা ধাৰণা লওঁ আহাচোন কোন আছিল এন ফ্ৰেংক আছিল জাৰ্মানীৰ ইহুদি পৰিয়ালৰ এজনী ছোৱালী তোমালোকে বাৰু বিশ্বৰ ইতিহাসত এডলফ হিটলাৰ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কথা শুনিছানে যদিও বা শুনা নাই তোমালোকে ইয়াৰ বিষয়ে তোমালোকে জানিবলৈ চেষ্টা কৰিবা মই আশা কৰিছো জাৰ্মানী হিটলাৰ নাজি বাহিনীৰ নিয়ন্ত্ৰণলৈ যোৱাৰ পিছত আনৰ সংশয়ত কি কৰিছিল এনৰ মাত্ৰ 4.5 বছৰ বয়সতে সিহঁতৰ গোটেই পৰিয়ালটো নেদাৰলেণ্ডলৈ গুচি গৈছিল তাত সিহঁতে নাজি বাহিনীৰ পৰা নিজকে লুকুৱাই ৰাখিবলৈ আন্ডাৰগ্ৰাউণ্ড এটা কোঠাত আশ্ৰয় লৈ থকাৰ সময়বিলাক নাযায় নোপোৱাই যেন লগাত এনে কি কৰিছিল তাই জন্মদিনত উপহাৰ স্বৰূপে পোৱা ডায়েৰীখনকে লিখিবলৈ আৰম্ভ কৰিছিল যিখন এনহতৰ পৰিয়ালৰ একমাত্ৰ জীৱিত ব্যক্তি হিচাপে এনৰ দেউতাকে দ্বিতীয় বিশ্বযুদ্ধৰ শেষ হোৱাৰ পিছত বন্দী শিবিৰৰ পৰা মুক্তি লাভ কৰি প্ৰকাশৰ ব্যৱস্থা কৰিছিল যিখন বৰ্তমান বিশ্বৰ সকলোৰে মাজত আজিও সমাদৃত এই ডায়েৰীখনৰ মাত্ৰ দুটামান অংশহে তোমালোকৰ ইয়াত তুলি দিয়া হৈছে মই আশা কৰিম তোমালোকে ডায়েৰীখন সম্পূৰ্ণ ডায়েৰীখন পঢ়িবলৈ চেষ্টা কৰিবা A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. 1942 চনৰ 12 জুন তাৰিখে নেদাৰলেণ্ডৰ এজনী 13 বছৰীয়া ছোৱালীক তাইৰ বাৰ্থডেত কি কৰা হৈছিল এখন ডায়েৰী উপহাৰ হিচাপে দিয়া হৈছিল 2 days later দুদিন পিছত she started writing her diary তাই ডায়েৰীখন লিখা আৰম্ভ কৰিছিল The 13-year-old girl was Anne Frank. এই 13 বছৰীয়া ছোৱালীজনী আছিল কোন Anne Frank, born on June 12, 1929. আৰু তাইৰ জন্ম হৈছিল কেতিয়া 1929 চনৰ 12 জুন তাৰিখে She was the daughter of Otto H. Frank. তেওঁৰ দেউতাকৰ নাম আছিল কি Otto H. Frank and her mother was Edith Frank. আৰু তেওঁৰ মাকৰ নাম আছিল Edith Frank. The world would not have known বিশ্বই নাজানিলে হেতেন had her diary not been published after her death. যদি তাইৰ মৃত্যুৰ পিছত তাইৰ ডায়েৰীখন প্ৰকাশ নাপালেহেঁতেন বিশ্বই তাইক নাজানিলেহেঁতেন Anne Frank died in a concentration camp in early March 1945. Anne Frankৰ মৃত্যু হৈছিল ক'ত in a concentration camp মানে হৈছে বন্দী শিবিৰ কি মানে বন্দী হিচাপে ৰখা হয় সেই তেনেকুৱা এটা concentration campতে মৃত্যু হৈছিল কেতিয়া in early March 1945 1945 চনৰ মাৰ্চ মাহৰ প্ৰথম ভাগতে তাই কি হৈছিল মৃত্যু হৈছিল concentration campত Her father Otto H. Frank তেওঁৰ দেউতাক Otto H. Frank was the sole member আছিল একমাত্ৰ সদস্য sole মানে হৈছে only member একমাত্ৰ সদস্য of the family পৰিয়ালৰ একমাত্ৰ সদস্য আছিল who survived World War II যিয়ে নেকি দ্বিতীয় বিশ্বযুদ্ধত
জীয়াই আছিল অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধত বাছি আছিল সাৰ্ভাইভ মানে জীয়াই থকা বাছি থকা বৰ্তি থকা এনেকুৱা কথাই বুজাইছে দো যদিওবা she had started তাই আৰম্ভ কৰিছিলে কি আৰম্ভ কৰিছিল writing her diary তাইৰ ডায়েৰী লিখা যদিওবা তাই আৰম্ভ কৰিছিলে ইন দা সামাৰ অফ 1942 1942 চনৰ গ্ৰীষ্মৰ সময়তে যদিওবা তাইৰ ডায়েৰী লিখা আৰম্ভ কৰিছিলে it was never with an intention of creating a record of her experiences during the world war মানে কি কৈছে এখিনি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তাইৰ যে অভিজ্ঞতা সেই অভিজ্ঞতাবিলাকৰ তথ্য ৰাখি থোৱাৰ কথা চিন্তা কৰি বা ইচ্ছা কৰি তাইৰ ডায়েৰীখন কেতিয়াও লিখা নাছিল This was a way it was এটা উপায় কি কিহৰ উপায় বুলি কৈছে to pass time fruitfully মানে হৈছে ফলদায়কভাৱে হয়নে ফলদায়কভাৱে টাইমটো পাছ কৰাৰ এটো আছিল এটা উপায় while যেতিয়া hiding from the German army in an underground safe house যেতিয়া জাৰ্মান সেনাৰ পৰা সিহঁতে লুকাবলৈ নিজকে লুকাবলৈ যেতিয়া মাটিৰ তলৰ নিৰাপদ কোঠাত আশ্ৰয় আছিল সেইখিনি সময়বিলাক যাতে ফ্ৰুটফুলি ফলদায়কভাৱে বা ভালকৈ পাৰ হৈ যায় তাৰেহে এটা উপায় আছিল এটো এটা উপায় আছিল ডায়েৰী লিখাটো Annie's voice has reached across continents and generations Annieৰ ভয়েসটো Annieৰ কণ্ঠই কি কৰিছে বুলি কৈছে has reached গৈ পাইছে ক'ত গৈ পাইছে out across continents and generations মানে মহাদেশৰ বাহিৰলৈকে বা এখন মহাদেশৰ পৰা অন্য এখন মহাদেশলৈকে আৰু প্ৰজন্মলৈকে বিয়পি পৰিছে গৈ পাইছে এনৰ কণ্ঠ and her diary is one of the most important documents of the tragedies of the war আৰু কি কৈছে তাই ডায়েৰীখন হৈছে যুদ্ধৰ শোকাবহ হয়নে দুৰ্বিষহ ঘটনাৰ এক গুৰুত্বপূৰ্ণ নথি বা দলিল এতিয়া মই কৈছো যে ডায়েৰীখনত গোটেই ডায়েৰীখন দিয়া নাই মাত্ৰ কেইটামান অংশহে তোমালোকৰ কাৰণে দিছে এতিয়া সানডে 14 জুন 1942 1942 চনৰ 14 জুন তাৰিখে তাই ডায়েৰীত কি কথা লিখিছিল সেইখিনি চাওঁ আহাচোন অন ফ্ৰাইডে শুক্ৰবাৰ দিনা 12 জুন সেইদিনা আছিল কি বাৰ শুক্ৰবাৰ আৰু 12 জুন তাৰিখ I woke up at 6 o'clock and no wonder মই 6 বজাতে খাৰ পাইছিলো wake up মানে হৈছে খাৰ পোৱা হেতু past tense আছে I woke up at 6 o'clock মই 6 বজাত খাৰ পাইছিলো and no wonder আৰু আচৰিত হ'বলগীয়া একো নাছিলে it was my birthday এটো আছিল মোৰ জন্মদিন অৰ্থাৎ তাই সেদিনা 6 বজাতে খাৰ পাইছিলে তাই আচৰিত হোৱা নাছিলে কিয়নো সেদিনা তাইৰ জন্মদিন আছিল but of course কিন্তু অৱশ্যে I was not allowed মোক অনুমতি দিয়া হোৱা নাছিল কি কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল to get up উঠিবলৈ at that hours সেইখিনি সময়ত মোক উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল so I had to control মই নিয়ন্ত্ৰণ কৰি ৰাখিবলগীয়া হৈছিল কি my curiosity মোৰ কৌতূহলতা কেতিয়ালৈকে until a quarter to 7 অৰ্থাৎ 7 বাজিবলৈ 15 মিনিট থকালৈকে মই মোৰ কৌতূহলতা কি কৰিবলগীয়া হৈছিল নিয়ন্ত্ৰণ কৰি ৰাখিবলগীয়া হৈছিল কোৱাৰ্টাৰ মানে হৈছে 4 ভাগৰ এভাগক কি বুলি কোৱা হয় কোৱাৰ্টাৰ then তাৰপিছত I could bear it no longer মই বহু দেৰি মই সহ্য কৰি থাকিব পৰা নাছিলো and went to the dining room আৰু ডাইনিং ৰুমলৈকে গৈছিলো where I received য'ত মই পাইছিলো কি পাইছিলো a warm welcome from Murti Daket Murti পৰা এটা উষ্ম আদৰণি পাইছিলো এটা Murti কোন হয় সিহঁতৰ ঘৰৰ মেকুৰীটো soon after 7 soon অতি সোনকালে after 7 বজাৰ পিছত I went to mommy and daddy মই মা আৰু দেউতাৰ ওচৰলৈ গৈছিলো and then to sitting room আৰু তাৰ পিছত কলৈ গৈছিলো সিটিং ৰুমলৈকে অৰ্থাৎ বহা কোঠালৈকে গৈছিলো কি কৰিব কাৰণে to undo my presence মোৰ পঢ়াবিলাক কি আছিল খুলিবলৈ বুলি মই সিটিং ৰুমলৈকে গৈছিল the first to greet me was you মোক সম্ভাষণ জনোৱা প্ৰথম আছিলা কোন তুমি এটা ইউ বুলিনো কাক কৈছে আমি গম পাম possibly the nicest of all সম্ভৱত আটাইতকৈ ধুনীয়া অৰ্থাৎ মোক সম্ভাষণ জনোৱা প্ৰথম আছিল কোন তুমি আছিলা যি নেকি আটাইতকৈ ধুনীয়া এতিয়া অনুমান কৰিব পাৰিছানে বাৰু ইউ বুলি কাক কোৱা হৈছে তাই ডায়েৰীখনক কৈছে বুজি পাইছা then on the table তাৰপিছত টেবুলত there was a bunch of roses এটা গোলাপ ফুলৰ থোপা আছিল a plant এটা গছপুলি আছিল and some peonies আৰু কিছুমান peonies ফুল আছিল peonies ফুল and more arrived during the day আৰু দিনটোত আৰু অধিক আহি আছিল আৰু আহি আছিল সেই কথাটো কৈছে উপহাৰ
I got masses of things from mommy and daddy. মই মা আৰু দেউতাৰ পৰা বহুতখিনি উপহাৰ পাইছিলোঁ. masses মানে হৈছে এডম, আমি যে কওঁ বহুতখিনি, হয়নে? মই বহুতখিনি মা আৰু দেউতাৰ পৰা উপহাৰ পাইছিলোঁ and was truly spoiled by various friends. মই মামী আৰু ডেডিৰ পৰা, মোৰ মা দেউতাৰ পৰা বহুতখিনি উপহাৰ পাইছিলোঁ আৰু পিছত সেই উপহাৰবিলাক কি কৰিছিলে, মোৰ বিভিন্ন বন্ধুবিলাকে নষ্ট কৰি পেলাইছিলে. Amongst other things, আনবিলাক বস্তুৰ ভিতৰত I was given, মোক দিয়া হৈছিলে, কি দিয়া হৈছিলে? Camera obscura, a party game. Camera obscura কি হয়? এটা party game দিয়া হৈছিলে তাইক. Lots of sweets, বহুতো মিঠাই দিয়া হৈছিলে. চকলেট দিয়া হৈছিলে. A puzzle, এটা পাজল খেলা বস্তু দিয়া হৈছিলে, পাজল গেম দিয়া হৈছিলে. A ব্ৰুচ মানে হৈছে ডিঙিত পিন্ধা এক প্ৰকাৰ অলংকাৰ সদৃশ বস্তু. ব্ৰুচ দিয়া হৈছিলে. টেলছ এণ্ড লেজেণ্ডছ অফ দ্য নেদাৰলেণ্ড বাই জোচেফ কোহেনে লিখা, জোচেফ কোহেনৰ নেদাৰলেণ্ডৰ কাহিনী আৰু কিংবদন্তি কিতাপ দিয়া হৈছিলে. ডেইজিছ মাউণ্টেইনছ হলিডে, এ উইজাৰ্ড বুক. ডেইজিছ মাউণ্টেইন হলিডে নামৰ এখন যাদুৰ কিতাপ দিয়া হৈছিলে. এণ্ড চাম মানি, আৰু কিছুমান টকা. অৰ্থাৎ তাইক এইখিনি বস্তু বাৰ্থডেত তাইক উপহাৰ হিচাপে দিয়া হৈছিলে. নাও আই কেন বাই, এতিয়া মই কিনিব পাৰোঁ. কি কিনিব পাৰোঁ? দ্য মাইটছ অফ গ্ৰীচ এণ্ড ৰোম গ্ৰেণ্ড. মাইটছ অফ গ্ৰীচ এণ্ড ৰোম নামৰ কিতাপখন মই এতিয়া কিনিব পাৰোঁ. গ্ৰেণ্ড মানে হৈছে, এইটো কৈছে বিৰাট ভাল কথা হ'ব, মজাৰ কথা, সেইটো কৈছে. দেন লাইছ কেম টু ফেটছ মি, তাৰপিছত কোন আহিছিল বুলি কৈছে? লাইছ আহিছিল কি কৰিব কাৰণে? টু ফেটছ মি, মোক লৈ যাবলৈ আহিছিলে. এণ্ড উই ৱেণ্ট টু স্কুল, আৰু আমি স্কুললৈ গৈছিলোঁ. ডিউৰিং ব্ৰেকৰ সময়ত আই ষ্টুড এভৰিৱান চুইট বিস্কিটছ, মই বিস্কুট লৈ সকলোৰে সন্মুখত থিয় হৈছিলোঁ. এণ্ড দেন উই হেড টু গ' বেক টু আৱাৰ লেচন, আৰু পিছত আমি আমাৰ পাঠৰ মাজলৈকে ঘূৰি যাবলগীয়া হৈছিল. নাও আই মাষ্ট ষ্টপ, এতিয়া মই ৰ'ব লাগিব, এতিয়া মই ৰখিব লাগিব, লিখা বন্ধ কৰিব লাগিব, সেই বুলি কৈছে. বাই উই আৰ গোয়িং টু বি গ্ৰেট পালছ, আমি বিৰাট ডাঙৰ বন্ধু, বিৰাট ঘনিষ্ঠ বন্ধু হ'বলৈ গৈ আছোঁ. এইখিনিতে তোমালোকক কথা এটা মনত পেলাই দিওঁ, মোৰ যদি চেনেলটো নতুন, তোমালোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা. যিহেতু ভিডিঅ'টো তুমি চাই আছা, তেতিয়াহ'লে লাইক এটা কৰি দিয়া, আৰু ভাল পালে কমেণ্ট কৰিবা, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা. ঠিক আছে, তেতিয়াহ'লে পাঠটোৰ বাকী অংশৰ ফালে আগবাঢ়োঁ. তাৰপিছত চোৱাচোন কি কৈছে? Here is another diary entry dated 20th June 1942. 1942 চনৰ 20 জুন তাৰিখে এইটো আন এটা ডায়েৰীৰ অংশ তোমাক দিয়া হৈছে, এইটো পাঠ দিয়া হৈছে, যিটো কেতিয়া লিখিছিলে? 20 জুনত লিখিছিলে, 1942. I haven't written for a few days, কেইদিনমান ধৰি মই লিখা নাই. Because, কাৰণ I wanted first of all to think about my diary, কাৰণ সৰ্বপ্ৰথমে মই মোৰ ডায়েৰীখনৰ বিষয়ে ভাবি চাব বিচাৰিছিলোঁ. ইট ইজ এন অড আইডিয়া, এইটো এটা আচহুৱা ধাৰণা. ফৰ চামৱান লাইক মি, মোৰ দৰে আন কাৰোবাৰ বাবে এইটো এটা আচহুৱা ধৰণৰ ধাৰণা. কি ধাৰণা বুলি কৈছে? টু কিপ এ ডায়েৰী, এখন ডায়েৰী ৰখাটো মোৰ দৰে আন কাৰোবাৰ বাবে এটা আচহুৱা ধৰণৰ ধাৰণা. নট অনলি বিকজ আই হেভ নেভাৰ ডান চ' বিফৰ, বাট because it seems to me that neither I nor for that matter anyone else will be interested in the unbosoming of a 13-year-old schoolgirl. এতিয়া ইয়াত কি কৈছে? unbosoming শব্দটোৰ অৰ্থ হৈছে মানে অকপতে বা কোনো দ্বিধাবোধ নৰখাকৈ প্ৰকাশ কৰা কথা, অৰ্থাৎ অকপট স্বীকাৰোক্তি বুলি আমি ক'ব পাৰোঁ. কি কৈছে? কিন্তু মোৰ এনে লাগে যে মোৰ দৰে মানে 13 বছৰীয়া এজনী ছোৱালীৰ অকপতে ব্যক্ত কৰা কথাবোৰৰ প্ৰতি মই বা আন কোনোৱে আগ্ৰহী নহ'ব. ষ্টিল হোৱাট ডাজ ডেট মেটাৰ, তথাপিতোনো কি হ'ব? আই ৱান্ট টু ৰাইট, মই লিখিব বিচাৰোঁ. বাট মোৰ দেন ডেট, কিন্তু তাতকৈ ডাঙৰ কথাটো কি? আই ৱান্ট টু ব্ৰিং আউট অল কাইণ্ডছ অফ থিংছ ডেট লাই বাৰিড ইন মাই হাৰ্ট. আই ৱান্ট টু ব্ৰিং আউট, মই প্ৰকাশ কৰিব বিচাৰোঁ. অল কাইণ্ডছ অফ থিংছ, সকলোবিলাক কথা মই প্ৰকাশ কৰিব বিচাৰোঁ. ডেট লাই বাৰিড ডিপ ইন মাই হাৰ্ট, মোৰ অন্তৰৰ গভীৰত পোত খাই থকা কথাবোৰ মই প্ৰকাশ কৰিব বিচাৰোঁ. বাৰিড মানে হৈছে পুতি থোৱা বা কবৰ দি থোৱা, তেনেকুৱা বুজায়. দেয়াৰ ইজ এ ছেইং ডেট, এষাৰ কথা আছে, পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন, মানুহতকৈ কাগজ বেছি ধৈৰ্যশীল. ইট কেম বেক টু মি,
এটো মোৰ মনলৈ আহিছিলে কেতিয়া আহিছিল বুলি কৈছে on one of my slightly melancholy days melancholy মানে দুখৰ দিন মোৰ যে দুখৰ দিন বিলাকৰ কোনোবা তাত মোৰ মনলৈ এটো ঘুৰি আহিছিলে কোনটো ঘুৰি আহিছিলে যে পেপাৰ যে কাগজ যে মানুহতকৈ বেছি ধৈৰ্যশীল সেই কথাটো তাই দুখৰ দিনৰ কোনোবা এটা মুহূৰ্তত তাই মনলৈ ঘুৰি আহিছিলে সেই কথাটো কৈছে while যেতিয়া I sat chin in hand যেতিয়া মই থুতৰি ধাত থৈ বহিছিলো feeling too bored and limp even to make up my mind whether to go out or to stay at home make up once mind মানে হৈছে মন স্থিৰ কৰা থিৰাং কৰা আৰু কি কৈছে ইমানে আমনি অনুভৱ কৰিছিল যে মই উঠি যাবলৈকে মোৰ মন যোৱা নাছিলে আৰু কি বুলি কৈছে make up my mind আৰু মোৰ মনটো ঠিক কৰিব পৰা নাছিল whether to go out or stay at home বাহিৰলৈকে ওলাই যাম নে ঘৰতে থাকিম সেই কথাটোক লৈ মোৰ মনটো স্থিৰ কৰিব পৰা বা থিৰাং কৰিব পৰা নাছিল yes হয় there is no doubt তাত কোনো সন্দেহ নাই that যে paper is patient paper কাগজ ধৈৰ্যশীল and as I don't intend to show আৰু যেহেতু মই দেখুৱাবলৈ ইচ্ছা প্ৰকাশ নকৰো কি this cardboard covered notebook bearing the proud name of diary to anyone unless I find a real friend boy or girl probably nobody cares গৰ্বিত কাৰ্ডবোৰ্ডৰ কভাৰ থকা ডায়েৰী নামৰ বস্তুটো মই মানে কাকো দেখুৱাবলৈ ইচ্ছা প্ৰকাশ নকৰো মানে কাকো দেখুৱাবলৈ ভাল নাপাওঁ তাৰ পিছত কি কৈছে unless I find a real friend boy or girl probably nobody cares লাগিলে হি লৰাই হোক বা ছোৱালীয়ে হোক যেতিয়ালৈকে মই এজন প্ৰকৃত মোৰ বিশ্বাসী বন্ধু নাপাওঁ হে তেতিয়ালৈকে মই কাকো দেখুৱাবলৈ ইচ্ছা প্ৰকাশ নকৰো and now I come to root of the matter এতিয়া মই মোৰ বিষয়বস্তুটোৰ মাজলৈ আহিছো কোনটো বিষয়বস্তু the reason কাৰণটো কিহৰ for my starting a diary মোৰ ডায়েৰী লিখা বা ডায়েৰী আৰম্ভণি কৰাৰ মূল কাৰণটোৰ মাজলৈ আহিছো it is that এটো হৈছে I have no such real friend মোৰ তেনে কোনো প্ৰকৃত বন্ধু নাই অৰ্থাৎ তাই ডায়েৰী লিখাটো কি কাৰণে আৰম্ভ কৰিছিলে এতিয়া তাই হেতু প্ৰকাশ কৰিছে যে তাই কোনো প্ৰকৃত বন্ধু নাই সঁচা বন্ধু নাই এতিয়া যেহেতু এনে ব্যক্ত কৰিলে যে তাইৰ এজন প্ৰকৃত বন্ধু নথকাৰ কাৰণে তাই ডায়েৰী লিখা আৰম্ভ কৰিছে hence হে this diary হে এখন ডায়েৰী মানে সেই কাৰণে এখন ডায়েৰী লিখা হৈছে in order to মানে হৈছে উদ্দেশ্যে in order to enhance in my mind's eye the picture of the friend for whom I have waited so long I don't want to set down a series of bell facts মানে হৈছে অপ্ৰয়োজনীয় তথ্য মানে in a diary like most people do কি কৈছে ইমান দিনে অপেক্ষা কৰি থকা বন্ধুজনৰ ছবিখনৰ হৃদয়ৰ দৃষ্টি বহাবলৈ ডায়েৰীত উকা বা অপ্ৰয়োজনীয় তথ্যৰ ধাৰাবাহিকতা ৰাখিব নিবিচাৰো যেনেকৈ বেছিভাগ মানুহে কৰে বুলি কোনে কৈছে এনে কৈছে but I want this diary itself to be my friend কিন্তু মই বিচাৰো এই ডায়েৰীখনেই মোৰ বন্ধু হওক and I shall call my friend Kitty আৰু মই মোৰ বন্ধুক কিটি বুলি মাতিম no one will grasp what I am talking about if I begin my letters to Kitty just out of the blue মানে হৈছে কি unexpectedly অৰ্থাৎ অপ্ৰত্যাশিতভাৱে আশা নকৰা ধৰণে হেনে so albeit unwillingly I'll start by sketching in brief the story of my life মই কি কথা কৈছো কোনেও নুবুজিব কৈছে no one will grasp কোনেও নুবুজিব what I am talking about মই কি কথা কৈছো মই কিহৰ বিষয়ে কথা পাতি আছো কোনেও নুবুজিব if I begin my letters to Kitty just out of the blue যদিহে মই কি কৰো অপ্ৰত্যাশিতভাৱে মানে কিটি বুলি যদি লিখিবলৈ আৰম্ভ কৰি দিও তেতিয়া হলে কোনো ধৰিবকে নোৱাৰিব বা বুজিকে নাপাব so হে albeit মানে হৈছে সত্য তথাপি albeit unwillingly অনিচ্ছা সত্ত্বেও I will start by sketching in brief the story of my life অনিচ্ছা সত্ত্বেও মই মোৰ জীৱনৰ কাহিনীটো সংক্ষেপে আঁকি আৰম্ভ কৰিম ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত ইমানখিনি কথা আলোচনা কৰিবলগীয়া আছিল পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ বাবে ইয়াৰ কোৱেশ্চন আনসাৰ সমূহ লৈ অনাৰ চেষ্টা কৰিম লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ